প্ৰিয় দৰ্শকসকল নমস্কাৰ খুলুমबाय आंनि नायगिरि नोंथांमोन माने आं दिनै वाटारमेलननि सोमोन्दै फार्ट 3 भिडिअ बानायदों दा बेनि सोमोन्दै जे आं भिडिअ बानायगोन बेखौ नोंसोर नायनांगोन প্ৰিয় দৰ্শকসকল মই वाटारमेलन বিষয়ে ফাৰ্ট 3 ভিডিঅ বনাই আছোঁ এতিয়া আপোনালোকে যদি চাই ভাল লাগে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈ চাই যাওক তেতিয়া মানে মই কি ক'ব বিচাৰিছোঁ তেতিয়া মানে আপোনালোকে গম পাব যাই वाटारमेलन হৈছে মানে শৰ্ট টাৰ্ম ডিউৰেশ্যনেল ক্ৰপ তাৰ মানে যিটো আয়ু মানে 110 পৰা 15 আৰু মেনেজমেণ্ট যদি ভালে 20 দিন যায় তাৰ মানে যেটো ক্ৰপিং ষ্টেজ মানে 11 পৰা 30 দিনৰ মাজত তাৰ ভেজিটেটিভ হয় আৰু 30 দিনৰ পিছত 60 দিনৰ মাজত তাৰ ফ্লাৱাৰিং আৰু ফলটো আহে আৰু যেতিয়া 80-85 হয় 90 দিন 80 পৰা 90 দিনৰ মাজত তাৰ মানে প্ৰথম হাৰ্ভেষ্টিংটো হয় মানে এটা গছত মতে হিকনি সময়ত 4টা হাইছ এনেকে 5টা কেতিয়াবা 6টালো হয় 6টা হলেতো আৰু মানে বহুত মানে লাভৱান মানে মতে থাৰ যেটো মানে গছৰ আয়ু হেতু মেচাৰ্ড হোৱালৈ থাকে এটো 15 115 120 দিনৰ তাৰ মানে আয়ুতে শেষ হৈ যায় তেতিয়া মানে वाटारमेलনৰ মানে এটা ক্ৰপিং সিজনতে মানে শেষ হয় গাৰাৰ আগত কৃষকসকলে মানে হঠাই মানে এটা বস্তুতে চিন্তা কৰিব লাগে মানে ডিজিজ টলাৰেন্ট বা সাৰ্টিফাইডটো মানে ল'ব লাগে নহলে মানে যেটো মানে কিছুমান মানে সিডবিলা আমাৰ ওয়েদাৰ লগত মানে এডজাস্ট হৈ নহয় তো কথা আছে ওয়েদাৰ লগত যে বিধান মানে যিবিলা সিডবিলা মানে যে জাতটো মানে এডজাস্ট হয় তেতিয়া বাৰু মেনেজমেণ্টত বহুত সমস্যা আহি যায় যেনেকৈ ফক পৰুৱাৰ কথা আছে ভেঁকুৰ বেমাৰৰ কথা আছে আৰু ৱেডাৰ কণ্ডিশ্যন ফেভাৰেবল হয় নহয় সেইটো নেচাৰৰ ওপৰত এইটো মানে চিন্তা কৰিব নোৱাৰে আৰু যাই হোক তাতে মই গৈ যেটো দেখিছোঁ আপোনালোকক যেটো দেখুৱাইছে এইটো জাতটো আছে গোলজাত নামধাৰী আছিলে খাবলৈ স্বাদিষ্ট এইটো খাব কাৰণে দিছে মোক খাইছোঁ কিন্তু সমস্যাটো হৈছে তাতে আমি ডিপাৰ্টমেণ্টেল হৈ ভিজিট কৰি মানে যিখিনি সমস্যাটো দেখিছোঁ বহুত গধুৰ তাতে ফক পৰুৱাৰ সমস্যা আছে ভাইৰাছ লগতে ভেকুল আছে আৰু লগতে মানে তাতে মানে মই যেটো দেখিছোঁ সিট সিলেকশ্যনত মানে অলপ ভুল হৈছিল মেইন কাৰণ হৈছে তেখেতৰ ফ্লাইট বেক্টেৰিয়া আৰু মিনিমাম লেণ্ড হোল্ডিং ফাৰ্মাৰ তেখেতৰ টকা পইচা নাই ইমান মানে কম দামী সিটবিলাক লগাইছিল চাগে যাৰ ফলত মানে তাতে ইমান সাকসেসফুল হোৱা মই দেখা নাই সেই ভিডিঅ'ত মই আপোনালোকক এইটো দেখুৱাম মানে কি সমস্যা সন্মুখীন হৈছে তেখেতে আপোনালোকে মানে চাই যাব হেলে তেতিয়া মানে গম পাব মরতে খালো মানে খুজরাগুড়ির তরমুজ এটা কি জাত কইছিলে উঠল গোল নামধারী না মানে খালো মানে মই একবার খাইছিলো জুন মাহত তেজপুর নলতলিত নগাঁও নলতলিত সেইটো মানে অলপ লম্বা আছিলে সেইমতে মানে খাই এতিয়া সেই ইয়াৰ শ্বৰ্ট যিটো কম্পেয়াৰ কৰিলে কিন্তু তেজপুৰৰ যিটো পটল জাতৰ মানে সেইটো খাইছিলোঁ সেই নিচিনা নহয় মানে সেইটো বিট কৰিব নোৱাৰিলে সেই ইয়াৰ সোৱাদ মোৰ এতিয়াও আছে জীৱত পটলটো আমাৰ ইয়াত সোৱাদ বেছি হয় পালামাটি হয় না থাকা পটল ঠিক আছে খাব ঠিক আছে সারটো খারাপ সার খারাপ মানে কি পাওয়ারটা কমাই দিছে ডিএপির পাওয়ারটা কমাই দিছে ব্লাড মারবে গেলে আবার গাছ বসে যাবে 7-8 দিন কত আর বসে না যেনেকা হইছে কিছুমান তো বেশি হইছে মারিব লাগিব এই যে না মারলে গাছ এই যে এইবিলাক বেশি হইছে মারিব লাগিব এবিলাক ছিঙি দিলে সববিলাক যদি ছিঙি দিয়ে একদম ফটমট ছিঙিব লাগে একটা দুটা যেতিয়া হয় তেতিয়া ছিঙি দিব লাগে তাহলে এতিয়া যদি আৰু ব্লাডৰ ঔষধ মাৰা যায় আৰু এই যে সেইটো ছিঙি দিব এইবিলাক ছিঙি দিব মইতো এটাই ভাবছো যে ছিঙি দিম ছিঙি দি চলক দি আছে আমি তো এবার মনে করছি উপরে এবার বক্সা করে নিয়ে যাচ্ছি দেবো কিন্তু ফাটগিলা ওচৰত ফেট নিপেলাব ছিঙি পেলাই অলপ মানে বেলেগ জায়গা রাখবো এই যে মরিছে এই যে এই ব্লাডটো বিরাট ডেঞ্জারাস কমাইছে একদম তলর হেরি পর্যন্ত কমায়া যায় এই তো হ্যাঁ তার মানে এই যে ফসি যায় তার মানে এটুর পরে লাহে লাহে বস্তুটো কমায়া যায় শিবার কিছু না শিবা ঠিক আছে না শিবা তো ঠিক আছে এই যে হিন থেকে এটু গেছে এই হিন গেছে লাহে লাহে ঢুকে যায় থাকে ন্যাংরা বেমার হয় না এটা ন্যাংরা বেমার ব্লাইট এটা ব্লাইট মানে এইটোই বিরাট ডেঞ্জার থর্মোসর কারণে এটা হচ্ছে ফুক এই যে মারিয়া যে সোমাই যায় আরে সেই তাৰ কাৰণে মই কৈছোঁ না এন্ট্ৰাকনছ আৰু ফুচাৰিয়াম হা টলাৰেণ্ট আৰু কি সেইটো ল'ব পেকেটত লিখাই থাকিব সেইটো যদি নাপায় নল'ব কিন্তু যদি মাৰ্কেটত মানে কিনে মাৰ্কেটৰ পৰা যদি লয় এই দুইটা বস্তু মই কৈছোঁ এইটো যদি
হা তাৰ টলাৰেঞ্চ যদি পায় ফুচাৰিয়াম আৰু এন্ট্ৰাকনছ হা সেইখিনি যদি পাই পাছ আৰামছে ল'ব তেতিয়া সেই দুটা বস্তু ব্লাইটো গাছ বহি যাব নাকি আৰু মানে তো বেছিকৈ হ'লেতো বহিব এই যে এটা কমপ্লিটলি পটল না ধৰণে মানে সেই ফক আগত ফলত গ্ৰীণ পিগমেণ্টটো খাই পেলাই গ্ৰীণ পিগমেণ্টটো খাই 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 ভিতৰলৈ সোমাই যায় বিৰাট ডেঞ্জাৰাছ তৰমুজৰ কাৰণে বহুত শত্ৰু মাৰি দিয়া মানে বৰ বেয়া তো শেষ আৰু এই যে খাৰলিপ বিৰাট বেয়া খাৰলিপ ষ্টান গ্ৰোথ ফলগিলা একটা গাছত একটা আহিছে ডাঙৰ হ'ব নোৱাৰে প্ৰব্লেম বহুত প্ৰব্লেম ফাংগাছ মুঠতে সেইখন ফটোত বৰ বেয়া মানে অলপ আগত গাড়ীছিল না আগত গাড়ীছিল শেষ বেয়া সোমাই আৰু নাই আৰু না বয়স হৈ আছে দিগদাৰ এই যে সেইবিলাকতো কেইদিনমান পিছতে হাৰ্ভেষ্টিং হ'ল হয় ইয়াৰ ফল নাহে এইটো পকিছে এই যে এই যে সেইটো মই যিটো কৈছোঁ নহয় এই চুৰালা এই যে আৰামছে দেখিব পাৰোঁ এই যে এই চমেটছা ইয়াত ফিন মাৰিছে আৰু ইয়াত সোমাইছে আৰাম ভিতৰত ঘৰ বনাই সংসাৰ কৰি আছে না আৰু নমস্কাৰ এতিয়া মই খুজৰাগুৰিত আছোঁ এই তৰমুজ মানে খেতি কৰা তেখেতে মানে এই গাঁৱৰে হয় তৰমুজ খেতি কৰে আৰু এই তৰমুজ মুঠতে তেখেতৰ মানে যিখিনি প্ৰডাক্ট পাব লাগিছিল পোৱা নাই মানে যিখিনি সমস্যা তেখেতে সন্মুখীন হৈ আছে সেইটো মানে মই তেখেতৰ পৰা জানিবৰ কাৰণে সুধিব বিচাৰিম আপোনাৰ কি নাম আছিলে অতুল চন্দ্ৰ ৰায় আচ্ছা ক'ব মইতো কৰিছিলোঁ ভালেখিনি তৰমুজ খেতি কিন্তু যি হিচাপত খেতিটো হ'ব লাগিছিল সেই হিচাপত হোৱা নাই পাতবিলাক কুকুৰা তাৰপিছত ব্লাড এটা আহিছে ব্লাডতো ঔষধ বাৰে বাৰে মাৰি আছে কিন্তু সেই ব্লাডটোৰ ঔষধেও কাম কৰা নাই বতৰৰ অলপ প্ৰব্লেম গছতো ফলন নাই আৰু ঘৰত এটা কিবা গছবিলাক পচি যায় সেইটোৰ ঔষধ মাৰিছোঁ কিন্তু ইমান সুফল এটা পোৱা নাই তো ইয়াৰ এটা বিকল্প কিবা এটা যদি মানে ঊৰ্ধ্বতন কৰ্তৃপক্ষই যদি এটা কিবা সুবিধা কৰি দিয়ে খেতিয়কবিলাক দুখৰ মানে এটা হেৰি বিচাৰি তেনেহ'লে খেতিয়কবিলাক অলপ বাচিলেহেঁতেন আৰু কি আচ্ছা সেইটো আমাৰ এই বছৰৰ এইটোৱে হ'ল আমাৰ মানে এটা খেতি ডাঙৰ খেতি আৰু প্ৰধান খেতি এইটোৰ ওপৰত নিৰ্ভৰ কৰি বহুত খেতিয়ক মানে অলপ হেৰি কৰে চলে তো এই বছৰত যেনেকুৱা অৱস্থা বহুত মানুহে ঋণ ধাৰ কৰি খেতিটো কৰিছে কিন্তু এনেকৈ যদি হৈ থাকে খেতিবিলাক তোৰ মানে জীয়াই থাকিব টান হৈ যাব এই বছৰটো জীয়াই থাকিব বহুত প্ৰব্লেম আহি যাব তো আমি বিচাৰিছোঁ ইয়াৰ এটা কিবা বিকল্প ৰাস্তা যদি উলিয়াই দিয়ে খেতিবিলাক নোহোৱাৰ কাৰণে